ওই যে সারা মারে ইন্টারভিউ সারা খাই লওঁ চাদা আৰম্ভ হ'লে না ছাৰৰ ৰাতিপুৱা আহিছিলি হে বহুত কথা নকই মাছৰুমে ভাই সারা একলা খাই লওঁ কিয়া নুবুজা চাদাৰ দাম বহুত বেছি গম পাইছা ঐ ছাৰ চাদা নিজে আনবি মারে ভাই মাছ সারা একলা মাছৰুমে মারে দিনজা পয়সা বেশিকে কব মই অলপহে পাবি কিন্তু ঐ ছাৰ কো তোৰ বৌ ভালে আছে না তো বউয়ের কথা হচ্ছে কি গিয়া তোৰ বেয়া পালে নেকি তোমার খবর হচ্ছে না তো একবার তো বউয়ের খবর যে উচ্ছা তই ছাৰৰ কথা সুধি কি পাম মোৰ বৌ খবৰত বেয়া লাগে এটা বউ কথা নকবি মুখ সারা কি মারে এই ৰহে ছাৰ মাৰি আছো বৌ ভালে আছে না কব তো বউয়ের কথা মন পানাঙ্গে কি হইছি তো বউয়ের ইমান মন পড়াছি নেকি ঐ ছাৰ ছাৰ অলপ বৌৰ খবৰটো ক'ব লাগিছিল কবি না এটা মাত কোন আছে মাত সকলে ইন্টারভিউ লওয়ার যাওয়ার পরে ঐ ছাৰ বৌৰ খবৰটো বহুত বেয়াকে বলিছ ওই তই মাত ছাৰ বৌৰ খবৰটো কবি না এই মাতে কোন আছে ইন্টারভিউ দিবা লাগি বহুত কথা মানে কি হই তই এই কোন আছে আ আপুনি যাওক ফাৰ্ষ্ট টাইম হ'ব দিয়ক কি কৰে মোক কবি আকৌ হ'ব দিয়ক মে আই কাম ইন ছাৰ ও ছাৰ ইংলিছ কৈ দেখোনে স্মাৰ্ট নেকি কলিও কবা দি মুঠতে ইংলিছত একো নুসুধবি দেই মই কিন্তু একো নাজানো এইগিলা ঐ সোমাই আহ এই তই বহিলি আজি কি ৰেচপেক্ট বোলা বস্তুটো নাজানা নেকি উঠ বহিবা দিয়ে ব ছাৰে কলা দেখিয়ে বহিবা দিলো তোক নহলি ও ছাৰ এইটো কি এনচাৰ হয় কি আছে ইয়াতে তোক কিবা সুধছো নেকি তই বহি থাক সেইগিলা মই আপোনালোকে আমি কেতিয়াবা 5টা প্ৰশ্ন সুধিম সেইকেইটা উত্তৰ দিবি আৰু যাবি ইমান এতে থাকব নোৱাৰা ইমান গৰমত বুজি পাইছা না অসমীয়া কথা বুজি পা এতিয়া প্ৰথমটো প্ৰশ্ন তোমালৈ ক'ব ওলাইছো প্ৰথমটো হ'ল 2020 চনত ভাৰতত হোৱা মহামাৰীৰ বিধৰ নাম কি কৰোণা ভাইৰাছ হা তোৰ হোৱা নাই বা তোৰ হৈছে নেকি ছাৰ নাই ভালে হৈছে দা বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী নাম ছাৰ নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী কি কৰিছিল কচোন ছাৰ চাহ দোকান দিছিল প্ৰথমতে হয় নেকি প্ৰশ্ন আৰু মানুহৰ প্ৰধান খাদ্যটো কি জানা না ছাৰ ভাত ক'ত পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গুড এই মহামাৰীৰ বিধ ক'ৰ পৰা আহিছে মানে উৎপত্তিটো ক'ত হৈছে ছাৰ চাইনাৰ পৰা যা ছাৰ হৈছেনে বাৰু বেছি যা ছাৰ ইংলিছ কৈ চাকৰিটো পাব নেকি চাকৰি মাথা পাতলি কি হ'ব চাকৰি পাব লাগি পেটিটো দিবা লাগিব না কিবা এটা মেনেজ দিব লাগিব তাক নহ'লে ই নাপাব মানুহকে নেক্সট মাহ খাইছা কি হ'ব নেক্সট মাহ নেক্সটটো পইচাৰ কথা ক'ম না কি আৰু এইবিলাক একো ক'বা নালাগে পিছত আলোচনা কৰিম এইবিলাক নেক্সট কি সুধিলা মোকো কওকচোন প্ৰথমটো কৰোণা ভাইৰাছ দ্বিতীয়টো নৰেন্দ্ৰ মোদী তাৰপিছত ভাত তাৰপিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত চাইনা পাৰিয়া বুলিয়ে কৈছো কি হৈছে এইডোখৰ চেলাইছে কি ই ক'ত আছে গম পাইছা না ইয়াতে ইণ্টাৰভিউ হৈ আছে প্ৰশ্ন সোধো নে কি হৈছে দে আৰম্ভ কৰ ছাৰ তোমাৰ নামটো কি কৰোণা ভাইৰাছ ছাৰ কি কৈ হৈছে থাকিব পাৰে থাকিব পাৰে নে নেক্সটটো সোধো সোধ তোমাৰ দেউতাৰ নামটো নৰেন্দ্ৰ মোদী ছাৰ নৰেন্দ্ৰ মোদীয়ে হিন্দীয়ে কোৱা আছিল নেকি থাকিব পাৰে নেকি থাকিব পাৰে ই দেখোন অসমীয়াহে কয় ছাৰ নৰেন্দ্ৰ মোদী বিয়া হৈছিল না সেইকেইটা মনত ৰাখছোন এইবিলাক একো নাজানো হ'ব এই বান্দৰে কি খাই ভাল পায় ভাত ছাৰ ভাত এই পানী অলপ দি মোক পানী অলপ খাই ল'ব লাগিব খাব লাগিব তই থৈ দি বেলেগ মাল শইকীয়া কোচ তই শইকীয়া কোচ বান্দৰে ভাত খাই না শইকীয়া কোচ এইটো শইকীয়া টিঙি মাছ ক'ত পাই গম পাই না
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ছাৰ অ' ছাৰ নেক্সট টুৰ মাথা গৰম হৈ গৈছে মোৰ তোমাৰ জন্মস্থানটো জানা না চাইনা ছাৰ অ' ছাৰ ইয়াক যাবা দিয়ক সোনকালে যাবা দি তই যা তই চাকৰিটো পাবি চাকৰি পাম না ছাৰ তই যা অ' ছাৰ মাথাটো গৰম হৈছে নেকি হ'ব দে আজিতো হ'ব দে আৰু হ'ব দিয়ক আজি